हेलो एवरीवन पुनः स्वागतम जनाइছো মোৰ আন এটি নতুন ভিডিঅ'লৈ তো আজি আজাদ গৈ আছো হেহে আপোনালোককো লৈ যাম বুলি ভাবিলো মোৰ লগৰটো আছে ইয়া হাই তো বেজি লব যাম সাগে ই বেজি লব ইয়াৰ কিবা হৈ আছে তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো তো ভিডিঅ'টো চাই যাব প্ৰথম পৰা হেকলৈকে চাব আৰু এটো মোৰ চেনেলৰ প্ৰথম ভিডিঅ' হয় তো চাব আৰু ভিডিঅ'টো নদীৰ কাষেৰে থকা মাথাউৰিখনেৰে গৈ আছো বহুত ৰ'দ দিছে ৰ'দ আৰু গৰমৰ মাজেৰে গৈ আছো আৰু বলক গৈ থাকো তো আহি পালো এইখনেই হ'ল আজাদ তিনিআলি যোৱালে ৰাস্তা তো আগত এখন মেডিকেল আছে এইখনেই হ'ল আজাদ ৰাজ্যিক চিকিৎসালয় তো আমাৰ বেমাৰ সমাৰ হলে ইয়াতে দেখাবৰ কাৰণে আহো আৰু সৰকাৰি মেডিকেল হয় তো আমি এতিয়া ইয়াত নুহুমাও আমি ফাৰ্মাচীলৈ যাম ফাৰ্মাচীতে বেজি ল'ব তো ফাইনেলি আহি পালো আজাদ এইখনেই হ'ল আজাদ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় 1.5 কিলোমিটাৰ মান হয় এইখনেই হ'ল আজাদ তিনিআলি বুলি কোৱা হয় হিমালয় মেডিকেল হল এখন ফাৰ্মাসী হৈ ইয়াতে সোমাই যাওঁ বলো এই বেজি ললে ইয়া শুই আছে বিষাই আছে বোলে ইয়াৰ সেয়া উঠিব পৰা নাই ৰে নাই অৱস্থা বহুত বেয়া ভাই এইটো শুই আছে গাড়ী আমি ইয়াৰ পৰা ওলাই যাম ঘৰলৈ যাম সাগে তো চাই থাকক ভিডিঅ'টো তো আমি ফাৰ্মাসীৰ পৰা ওলাই গুচি আহিলো এতিয়া চুলি কাটিবলৈ আহিছো চুলি বহুত দীঘল হৈ গৈছে চুলিটো কাটি লওঁ বুলি ভাবিছো মানুহ আছে মানুহ চুলি কাটি আছে তো ভিতৰত সোমাই আহিলো তো এতিয়া চুলি কটা দেৰি হ'ব বুলি ক'লে চুলি কটা দেৰি হ'ব কোৱাৰ কাৰণে আমি গুচি আহিলো তাৰপিছত আমি এতিয়া ঘৰলৈকে যাম বুলি ভাবিছো তো বলক গৈ থাকো ঘৰলৈকে এইখনে হ'ল আজাদ আৰু এঙাৰখোৱা সংযোগী ইয়াৰ মাজতো বহু কেইখন গাঁও আছে নিখা উজাগৰে আজিকালি মই এনাৰতে ঘূৰি ফুৰো বিৰিণ উকা ধৰণীয়ে হুচুকি হেৰয় চৌদিশে কিয় আজি নিশা ধৰে না পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাগিতি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়া
তো এই ছুটি ভিডিঅ' লৈ আহিলোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ' কোৱালিটি আৰু চাউণ্ডটো বেয়া হ'ব পাৰে, তো আপোনালোকে এডজাষ্ট কৰি ল'ব আৰু। থেংক ইউ।